হেল্ল' গাইজ, আপোনালোকেও কৰ্টৰ ৰিজৰ্ট আহিম বুলি ভাবি আছে নেকি? যদি আহিম বুলি ভাবি আছে, এইটো ভিডিঅ' কেৱল আপোনালোকৰ কাৰণে। তাতে চাব লগা বস্তু কি কি আছে আৰু কি নাই, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে যদি আপুনি নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো আছোঁ ভালে। আজি আৰু থাম্বনেইলটো চাই গমেই পাইছে ক'ত যাবলৈ গৈ আছোঁ। মানে মোৰ লগত যাব এইটো, আমি দুইজনে ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু এইফালে নদী এটা বৈ আছে, চাওক কেনে ধুনীয়া লাগছে, মজা। তাত লাগি যাওঁ, কেনে লাগে আপোনালোকেও চাব, ময়ো শুনাততো শুনিছোঁ ধুনীয়া লাগে বোলে। মই আগতে প্ৰথম যেতিয়া নেকি নতুনকৈ ষ্টাৰ্ট হৈছিল তেতিয়াই যাই পাইছিলোঁ একবাৰ। এইবাৰ আৰু একবাৰ যাই চাওঁ কেনে লাগে। এতিয়া ভাল লগা হৈছে বুলি কৈছে আগতকৈ, কি হয় দেখা যাব, বলক। এতিয়া পাই গ'লোঁ ৱেলকাম টু কৰ্দৈ ৰিজৰ্ট। ইয়াতে লিখা আছে ৱেলকাম টু কৰ্দৈ ৰিজৰ্ট। আৰু অলপ গ'লে পাম আৰু এই আৰু 100 মিটাৰ পাম আৰু। ফাইনেলি কৰ্দৈ ৰিজৰ্ট পাই গ'লোঁ। এতিয়া দুটা টিকেট কাটিলোঁ আমাৰ দুজনৰ, তাৰপাছত ভিতৰত কি আছে দেখা যাব। ফাইনেলি এণ্ট্ৰি হৈ গ'লোঁ, দুটা টিকেট কাটি ল'লোঁ দুইজনৰ। তাৰপাছত এতিয়া আৰু এণ্ট্ৰিটো ভালেই লাগিছে, ভিতৰত কেনেকুৱা চাই ল'ম। এইটো এটা ঘৰ আছে প্ৰথম ষ্টাৰ্টিং, আৰু এইফালে মানুহ চানুহ আছে এতিয়া বৰ্তমান। ঘৰটো ভালেই লাগিছে। তো অলপ ভিতৰত লাগি যাওঁ আৰু অলপ নিজৰ এক্সপিৰিয়েঞ্চটো দিম মোৰ নিজৰ। এইখনেই হ'ল কৰ্দৈ ৰিজৰ্ট। এই ইয়াতে দুটামান ঘৰ বনাই থৈ দি আছে, বাঁহৰ ঘৰ জিৰণি লোৱাৰ কাৰণে। আৰু এইফালে ফটো উঠা এটা ফ্ৰেম আছে, লাভ ভাল পায় বহুতে। আৰু এইফালে মোৰ লগৰটো আছে বাঁহৰ ঘৰত ধুনীয়াকৈ জিৰণি লৈ আছে। জিৰণি লোৱাৰ কাৰণে ধুনীয়া এইটো জেগাটো। পুখুৰী এটা আছে, ভালেই লাগিছে। দিছ ইজ কৰ্দৈ ৰিজৰ্ট। মই অলপ বহি লওঁ। এইবিলাক জিৰণি লোৱাৰ কাৰণে বহুত ধুনীয়া ঠাই। একদিনমান ছুটি লৈ কিনে, অফিচৰ ছুটি কামৰ ছুটি লৈ কিনে আহিব পাৰা এইবিলাক জেগাত, ধুনীয়া লাগে। এচি চেচি দৰকাৰ নাই, ফেন দৰকাৰ নাই। ইয়াতে আহিলে চব প্ৰাকৃতিৰ সৌন্দৰ্যৰ মাজত বতাহ বলি থাকে, মানে বতাহটো বলি থাকে আৰু ধুনীয়া লাগে জেগাটো। আৰু এইফালে এটা ঘৰ আছে, ঘৰ বহুত বাঁহৰ ঘৰ বহুত বনাই থোৱা আছে ইয়াতে, বহুত ঘৰে বেছি প্ৰায়। আৰু এইফালে ৰাতি লাইট চাইট জ্বলে কিজানি, এইটো পানী চানী ওলাই থাকে। আৰু এইফালে ঘৰৰ ওপৰতো উঠিব পাৰে, ইচ্ছা কৰিলে উঠিব পাৰিব। মই বাৰু নুঠোঁ, আগতে উঠি পাইছোঁ মই প্ৰথম অহা বাৰতে। ভোক লাগিলে খোৱাকৈ ইয়াতে ছাইডত ৰেষ্টুৰেণ্ট এখনো আছে, সেইখনো আপোনালোকক দেখুৱাইছোঁ। লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। এইফালে এখন ৰেষ্টুৰেণ্ট আছে, ৰেষ্টুৰেণ্টখনত কিবা খাব পাইছে গ'লে খাই যাব পাৰে। এইখনেই ৰেষ্টুৰেণ্টখন। আপোনালোকে যদি দূৰ দূৰণিৰ পৰা আহে তেতিয়াহ'লে খাই যাব পাৰিব। আমাৰতো ঘৰ ওচৰতে, সেইকাৰণে আমি নাখাওঁ বাৰু, আমি ঘৰতেই খাম। এতিয়া আহক লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। এইফালে ডাঙৰীয়া দুটা আছে, ডাঙৰীয়া দুটা চাই আহোঁ। ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক। বগা কৰা নহয় দেই, এনেকুৱাই আমাৰ নৰ্মেল ঘৰৰ দুটা আছে এইফালে। আৰু ইয়াতে লাইট চাইট আছে ধুনীয়া, বহি কিনে যদি গাৰ্লফ্ৰেণ্ড লৈ আহে এইটো চাইডে আহিব পাৰে, যদি ফেমিলি লৈ আহে এইটো চাইডেও পাৰে। এইফালে ধুনীয়া ঘোঁৰা দুটা আছে, আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে বহি কিনে থাকিব পাৰি ইচ্ছা কৰিলে। এই ঘোঁৰা ইয়াতে কোনো বান্ধি থোৱা ঘোঁৰা নহয়, কেইটা এনেকৈ ফুৰি থাকে। ৰেষ্টুৰেণ্ট সেইখন বট তিনিখন আছে ইয়াতে পুখুৰীটো অলপ ডাঙৰে, বট চলাব পৰা তিনিখন। মানুহ চানুহ নাই ইয়াতে, 50 টকা মান লয় বোলে। এইটো জেকেট আছে দুটা, বট আছে তিনিখন দে। আৰু এইখনেই হ'ল কৰ্দৈ ৰিজৰ্ট। ভাল লাগিলে আপোনালোকেও আহিব পাৰে।
আজি এনেই থুলমূলকৈ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিলোঁ আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানতে, বাই।